নমস্কাৰ। স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেললৈ। আপোনালোক সকলো নিশ্চয় ভালে কুশলে আছে আৰু ময়ো ভালেই আছোঁ এতিয়ালৈ। আৰু এতিয়া আজি মই এটি খুব গুৰুত্বপূৰ্ণ ছাবজেক্ট লৈ পেলাই আহিছোঁ। আপোনালোকে নিশ্চয় ভাল পাব। আমাৰ কিছুমান ল'ৰা ছোৱালী দেখা যায় লেফ্ট হেণ্ডেড হয়। জন্মৰে পৰা সিহঁতে বাওঁ হাতেৰে সিহঁতৰ বাওঁ হাতখন বেছি এক্টিভ। যিকোনো বস্তু সিহঁতক দিলে সিহঁতে আগে বাওঁ হাতখন আগবঢ়াই দিয়ে, বা পিছলৈ লিখা মেলা কৰোঁতেও সিহঁতে বাওঁ হাতখন ইউজ কৰে। তো এইটো একচুৱেলি কিহৰ কাৰণে হয়? এইটো কমপ্লিটলি জেনেটিক হয়। এইটো আমাৰ কৰোঁ বুলি কোনেও কৰিব নোৱাৰে, আৰু সেইকাৰণে কোনো পেৰেণ্টছে ফ'ৰ্চফুলি বাচ্ছাটোক ৰাইট হেণ্ডেড কৰাবলৈ চেষ্টা কৰিব নালাগে। জেনেৰেলি আমাৰ দেখা যায় লেফ্ট হেণ্ডেড হ'লে ল'ৰাটোক বা ছোৱালীটোক মাক দেউতাকে কয়, নহয় এইটো তুমি লেফ্ট হেণ্ডেডি কিয় তুমি কৰিছা, লিখা মেলা কৰিছা, তুমি ৰাইট হেণ্ডখন ইউজ কৰাচোন, তুমি ৰাইট হেণ্ডখন ইউজ কৰি কৰা। এইটো একদমেই কৰিব নালাগে, কাৰণ লেফ্ট হেণ্ডেড বা ৰাইট হেণ্ডেড এইটো কমপ্লিটলি জেনেটিক হয়, জন্মগত হয় এইটো। আৰু যদি আপোনাৰ হাজবেণ্ডৰ বা ৱাইফৰ ফেমিলিৰ কাৰোবাৰ এনেকুৱা আছে, তেতিয়া বাচ্ছাটোৰো এনেকুৱা হ'ব পাৰে। আৰু যদি হয়, সেইটো একো বেয়া কথা নহয়। আমাৰ সমাজত এটা আছে যে লেফ্টি হ'লে এইটো এটা বেড মেনাৰ্ছ বুলি কোৱা হয়। এতিয়া মোৰ ছোৱালী তাইয়ে লেফ্টি হয়। তাইক যেতিয়া কোনোবাই কিবা এটা বস্তু দিয়ে, তাইৰ বাওঁ হাতখন আগে গুচি যায়। তাইক আমি হয়তো কেতিয়াবা মানাও কৰিছোঁ যে বাওঁ হাতখন নহয়, সদায় সোঁ হাতখনেৰে ল'বা কিবা বস্তু দিলে। কিন্তু একচুৱেলি সেইটো ভুল। আমি তাইক মানা কৰাটো উচিত নহয়, কাৰণ দুয়োখন হাতে আমাৰ সমানে হ'ব পাৰে। কাৰোবাৰ সোঁফালটো এক্টিভ, কাৰোবাৰ বাওঁফালটো এক্টিভ। গতিকে আমি সিহঁতক ফ'ৰ্চফুলি আমি সিহঁতক কৰিব নালাগে। এইটো লেফ্ট হেণ্ডেড বা ৰাইট হেণ্ডেড কিয় হয়? এইটোৰ কাৰণ হৈছে, সাধাৰণতে আমাৰ মেক্সিমাম মানুহৰ ৰাইট ছাইডটো এক্টিভ থাকে। গতিকে আমি ৰাইট হেণ্ডেড মেক্সিমাম ল'ৰা ছোৱালী ৰাইট হেণ্ডেড হয়। কিন্তু 85% পৰা 90%লৈকে ৰাইট হেণ্ডেড হয়। কিন্তু কিছুমান ৰেয়াৰ 10 to 15%ৰ ক্ষেত্ৰত কি হয়, বডিৰ লেফ্ট ছাইডটো বেছি এক্টিভ থাকে। গতিকে সেই ল'ৰা ছোৱালীকেইটা লেফ্টি হয়। আৰু আপুনি যদি সিহঁতক ফ'ৰ্চফুলি ৰাইট হেণ্ডেড বনাব খোজে, সোঁহাতেৰে সিহঁতক লিখা মেলা কৰোৱাই হওক বা যিকোনো কাম সোঁহাতেৰে সিহঁতক ফ'ৰ্চফুলি কৰাব খোজে। জেনেৰেলি আমাৰ ল'ৰা ছোৱালীবিলাকক আমি লিখা মেলাৰ ক্ষেত্ৰতে আমি কওঁ, কি ৰাইট হেণ্ডখন ইউজ কৰচোন, লেফ্ট হেণ্ডখনেৰে লিখি আছ, ৰাইট হেণ্ডখনেৰে লিখিব ট্ৰাই কৰচোন, আমি এনেকৈ কওঁ। কিন্তু সেইটো কৰিব নালাগে, কাৰণ সেইটোৰ ফলত সিহঁতৰ হেণ্ডৰাইটিং বেয়া হ'ব বা আৰু বহুত এডভাৰ্ছ এফেক্ট পৰিব সিহঁতৰ ব্ৰেইনত। সিহঁতৰ ব্ৰেইনটো কনফিউজ হৈ যাব, কাৰণ সিহঁতৰ ব্ৰেইনৰ লেফ্ট ছাইডটো বেছি এক্টিভ, আৰু সি নিজৰ কাম কৰি থাকিব, আৰু আপুনি যেতিয়া ফ'ৰ্চ কৰিব তেতিয়া সি কনফিউজড হৈ যাব। গতিকে বহুত এডভাৰ্ছ এফেক্ট পৰিব তেতিয়া। গতিকে ল'ৰাটো বা ছোৱালীজনী লেফ্টিয়েই হওক বা ৰাইট হেণ্ডেডেই হওক, সেইটোলৈ কোনো প্ৰব্লেম নাই। খালি ছিনচিয়াৰ হ'ব লাগে, ডিচিপ্লিন হ'ব লাগে, বাছ সেইটোৱে কথা। গতিকে আমি সিহঁতক ফ'ৰ্চফুলি আমি ৰাইট হেণ্ডেড কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ ইয়াৰ ফলত হিতে বিপৰীতহে হ'ব। গতিকে
আপোনাৰ ছোৱালীজনী বা আপোনাৰ ল'ৰাটো যদি লেফ্ট হেণ্ডেড তেতিয়াহ'লে তাক তেনেকেই ৰাখক, তাক তেনেকৈয়ে লিখা মেলা কৰিব দিয়ক, তাক ফ'ৰ্চফুলি ৰাইট হেণ্ডেড কৰিব চেষ্টা নকৰিব, কাৰণ ইয়াৰ ফলত তাৰ ওপৰত বেয়া এফেক্ট পৰিব। গতিকে মানে আমাৰ দেখা যায় বহুত হেৰিৰ ক্ষেত্ৰতো মানে বহুত চেলিব্ৰিটি আছে, অমিতাভ বচ্চন, শচীন তেণ্ডুলকাৰ চব লেফ্টিয়ে হয়। গতিকে মানুহে লেফ্টি হ'লে যে বেয়া বুলি কয়, এটা যে ধাৰণা মানুহৰ ৰাইট হেণ্ডেড হ'ব লাগে, মানে বহুতে মই নিজৰ ক্ষেত্ৰতো মানে দেখিছোঁ যে কয় যে ৰাইট হেণ্ডখনেৰে লিখাৰ প্ৰেক্টিছ কৰাবচোন, এনেকৈ কয়। কিন্তু এইটো একচুৱেলি ভুল হয়। যদি তেনেকুৱাই হ'ল হয় তেতিয়াহ'লে আজি শচীন তেণ্ডুলকাৰ নহ'ল হয়, বা অমিতাভ বচ্চন নহ'ল হয়। গতিকে আপোনাৰ ল'ৰাটো বা ছোৱালীজনী ৰাইট হেণ্ডেড হওক, লেফ্ট হেণ্ডেড হওক, তাৰ লগত কোনো মানে কথাই নাই। বাট সিহঁত ডিচিপ্লিন হ'ব লাগে, সিহঁত ছিনচিয়াৰ হ'ব লাগে, বাছ। গতিকে তাৰ ডিচিপ্লিন বা ছিনচিয়াৰিটিৰ লগত লেফ্ট হেণ্ডেড হোৱা, ৰাইট হেণ্ডেড হোৱাৰ কোনো মানে কথা আহি নপৰে। আৰু উল্টা ই ব্ৰেইনত মানে কনফিউজ কৰিব আপুনি যদি ফ'ৰ্চ কৰিব যায়, আৰু আপোনাৰ ল'ৰা ছোৱালীৰ হেণ্ড ৰাইটিং বেয়া হ'ব। গতিকে সিহঁত মানে কমপ্লিটলি হেৰি হৈ যাব, সিহঁতৰ ব্ৰেইন কনফিউজ হ'লে কি হ'ব, সিহঁত নিজেও কনফিউজড হৈ যাব। গতিকে সেইটো নকৰিব। আপোনালোকে তাহাঁতক যেনেকৈ নহওক সিহঁতক সেই যিখন হাতেৰে নিলিখক সেইখন হাতেৰে খালি সিহঁতক চেষ্টা কৰাব ফাষ্ট লিখাবলৈ আৰু হেণ্ড ৰাইটিং ভাল কৰিবলৈ। ডিচিপ্লিন এণ্ড নিট এণ্ড ক্লিন হেণ্ড ৰাইটিং কৰিবলৈ চেষ্টা কৰিব। গতিকে তাৰ লগত ৰাইট হেণ্ডেড, লেফ্ট হেণ্ডেডৰ কোনো কথা আহি নপৰে। আৰু আজিৰ মোৰ টপিকটো এইটোৱেই আছিলে। গতিকে এইখিনিয়ে আজি মই ক'লোঁ, আৰু আপোনালোকে নিশ্চয় ধৰিব পাৰিছে মই কি ক'ব খুজিছোঁ। আৰু আপোনালোকৰ কোনোবাই যদি এতিয়াও সেই ভুলটো কৰি আছে তেতিয়াহ'লে আজিয়েই বন্ধ কৰক। এইটো টোটেলি ভুল কনচেপ্ট হয় আমাৰ। আৰু আপোনাৰ ল'ৰাটো বা ছোৱালীটো যিখন হাতেৰেই সিহঁত মানে নিলিখক বা যিখন হাতে সিহঁতৰ এক্টিভ নহওক কিয় সেইখন সেনেকেই সিহঁতক চলিবলৈ দিয়ক। আৰু সিহঁতক ফ'ৰ্চ কৰিলে উল্টা মানে বেয়াহে হ'ব। গতিকে এইখিনিয়ে, আৰু টপিকটো কেনে পালে জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।